হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেল এছাম গেলাৰীলৈ। আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ আজি এবিধ অন্য ধৰণৰ মাছ ধৰা সঁজুলি। এয়া চাওক, আমি বৰশী মাছ ধৰিবলৈ বৰশী কটা লৈছোঁ, পেৰাচিট ৰছী লৈছোঁ আৰু কেইটামান বটল লৈছোঁ। এই বটলেৰে আৰু পেৰাচিট ৰছীৰে আমি বৰশী বনাম। Should I be waiting? Feels like I've had too much of drama, but I'm not ready to give in. এয়া আমাৰ বৰশী লগোৱা হৈ গ'ল। এতিয়া আমি প্ৰথমে বটলত গাঁঠি ল'ম। এতিয়া আমাৰ বৰশী পাতিবলৈ যোৱাৰ আগতে আমি সতৰ্ক কাপোৰ পিন্ধিব পাৰে, গতিকে আমি ভিতৰত থৈ এনেদৰে ফটো মাৰি থৈ দিলোঁ। বিদ্যুৎটো লগাই লওঁ। এইদৰে লগোৱা হৈ গ'ল, এয়া ৰেডি হৈ গ'ল। এতিয়া আমি কেঁচু খান্দিবলৈ যাম। এতিয়া কেঁচু খান্দিবলৈ আহিছোঁ। এই দিখু এয়া কোদাল লৈ আহিছে, দিখু খান্দা। এতিয়া মই দেখাই আছোঁ। এয়া দিখুৱে কেঁচু পাইছে, খুন্দি আছে। দিখু আৰু জয়দীপে দুয়োটাই কেঁচু খান্দি আছে। এয়া আমাৰ কেঁচু খান্দা হৈ গ'ল, বহুত কেইডাল কেঁচু পালোঁ আমি। এতিয়া আমি যাম মাছ ধৰিবলৈ। এয়া দিখু, এয়া জয়দীপ আছে বৰশী পাতিবলৈ। এয়া কেঁচু লগাই আছোঁ, বৰশীত কেঁচু লগাই লৈ আমি পাতি থৈ দিম ধুনীয়াকৈ। এই পদ্ধতিত বৰশী পাতিলে আপোনালোকে কোনো টাইমৰ প্ৰয়োজন নাই বেছি। পাতি থৈ আপোনালোকে বেলেগ কাম কৰি থাকিব পাৰে, আকৌ চাব আহিলে হ'ল। বৰশীত কেঁচু লগোৱা হৈ গ'ল, এতিয়া আমি পাতিবলৈ যাওঁ। এয়া দিখু বৰশী পাতিবলৈ গৈছে। দাদা আমাৰ জয়দীপে বেছি পানী সোমাই গ'ল, এয়া ওলাই আহিব পৰা নাই। দুটাই পানী মাজলৈ নামি গৈছে, দুটাই বৰশী পাতিব ট্ৰাই কৰিছে। এটা বৰশী পাতিলে আৰু এতিয়া পাতিব গৈছে, লাষ্ট বৰশীটো পাতিব গৈছে। মুঠ আমি 11টা বৰশী পাতিলোঁ। এতিয়া আমি অলপ ছাইডত যাই ৰৈ থাকিম, 1 ঘণ্টামান পিছত আহি আকৌ বৰশীকেইটা চাম। এয়া প্ৰথম বৰশীটো চাবলৈ দিখু নামি গৈছে। কি হৈছে বুজিছ নেকি? নাই, প্ৰথম বৰশীটো নাই। এইবাৰ জয়দীপ গৈছে দ্বিতীয়টো বৰশীৰ সন্ধানত। কিবা আছে, কিবা আছে, কিবা আছে। বুজিছো যে কিবা আছে। এই চিঙি আনিলি নেকি? এয়া জয়দীপে এটা মাছ লৈ উঠি আহিছে। দিখু আকৌ নামি গৈছে এইটোত। এইফালে দিখু নামি গৈছে এইটোত। দিখু
দাঙিছে এইটো নাই এইটোত কাৰণ বেছি সময় হোৱা নাই আমাৰ বৰশীকেইটা পাতিব এয়া আমাৰ চিয়ন্দা নামি গৈছে চিয়ন্দাই বৰশীত কি পাই চাওঁ এইটো বৰশী চিয়ন্দাই পাতিছিল অলপ টান হৈছে আমি লাহে লাহে নামি আহিছোঁ মাছ আছে যেন পাইছোঁ শিঙি মাছ এয়া আমাৰ মাজত শিঙি মাছ শিঙি মাছ পাই গলো আৰু কৰিছে বল এ দেখো গৈছে চা কৰিছে এতে আছে এয়া দিখুই ডাঙাটোত নাই দিখুই দ্বিতীয়টো দাঙিছে নাই এইটো Ocean see through দুটা মাছ লৈ যাই আছে এটা শিঙি এটা গৰৈ মাছ cause I know that you got আন্ধাৰ হ'বৰ সময় হ'ল এতিয়া ঘৰলৈ যাওঁ you made a real যদি মাছ ধৰা ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই